একেবাৰে অকলশৰীয়া মই ল'ৰা বোৱাৰী আছে এইটো কোনো ছাপোৰ্ট নাই আছে তেওঁলোকৰ মতে মানে ইমান অকলশৰীয়া লাগে কেতিয়াবা কেতিয়াবা ভাৱ হয় খুব মনত তো ডেষ্টিনি এটা কথা মই তেওঁ কৈছিলে যে মই যদি আগতে ঢুকাওঁ তোমাৰ কষ্ট খুব বেছি হ'ব প্ৰকৃততে কি হৈছিল অভিনেতা নিপন গোস্বামীৰ লগত কিয় ইমান দুখত এই কথাখিনি ক'বলগীয়া হৈছিল এই অভিনেতাগৰাকীয়ে চাওঁ আহক আজিৰ আমাৰ এই ভিডিঅ'ত নমস্কাৰ প্ৰিয় দৰ্শক আপোনালোকে চাবলৈ আৰম্ভ কৰিছে অনুৰোধ অসম এতিয়া আমি আগবাঢ়োঁ আজিৰ ভিডিঅ'টো ফালে যিজন অভিনেতাই কেৱল নাটকৰ সংলাপ কৈ কৈ হাঁহি হাঁহি গোটেই জীৱন পাৰ কৰিলে যিজন অভিনেতাই প্ৰকৃতিক খুব বেছি ভাল পায় সেইজন অভিনেতাৰ মুখত নিজৰ পুত্ৰ বোৱাৰীৰ কথা এনেকৈ কিয় ক'লে আহক চাওঁ আমাৰ এই বিশেষ প্ৰতিবেদন মোৰ ক'বলৈ ভাষা নাই তেওঁ নোহোৱাৰ পৰা মোৰ কিন্তু দুৰ্গতি হৈছে মানে ইমান অকলশৰীয়া লাগে কেতিয়াবা কেতিয়াবা ভাৱ হয় খুব মনত তো ডেষ্টিনি উপায় নাই মই খুব চেষ্টা কৰিছিলোঁ বম্বেৰ ককিলাবেন হস্পিটেলিটিৰে মোৰ ল'ৰা তাতে থাকে মিৰাতে থাকে তাৰ ঘৰত থাকি তেওঁক মই ককিলাবেনলৈ লৈ গ'লোঁ বহুত চেষ্টা কৰিলোঁ কিন্তু বচাব নোৱাৰিলোঁ কেঞ্চাৰ হ'ল পিছত নোৱাৰিলোঁ আৰু সেইটোৱে মোৰ মনত দুখ থাকি গ'ল যে তেওঁৰ পৰা মই যিখিনি সাহস মনোবল পাইছিলোঁ সেইখিনি মই হেৰুৱাই পেলালোঁ তাৰপিছত মোৰ কোনো ছাপোৰ্ট নাই একেবাৰে অকলশৰীয়া মই ল'ৰা বোৱাৰী আছে এইটো কোনো ছাপোৰ্ট নাই আছে তেনেকৈ তেওঁলোকৰ মতে আছে গতিকে সেয়া এটা কথা মই তেওঁ কৈছিলে যে মই যদি আগতে ঢুকাওঁ তোমাৰ কষ্ট খুব বেছি হ'ব আৰু তুমি যদি আগতে ঢুকাওঁ মাইকী মানুহৰ ইমান বেছি কষ্ট নহয় এই এষাৰ কথা কিন্তু কৈছিলে আৰু যে আৰু এটা কথা কৈছিলে তুমি চাবা মোৰ কিন্তু খুব টান বেমাৰ হ'ব আগতে কৈছিলে তো হয়ো